তৰিবলৈ কোনোৱে যদি টান্তৰ পাতত ব্যস্ত কোনোৱে আকৌ ব্যস্ত বিহুৰ আখৰাত বাইহাটা চাৰিআলিতো ব্যস্ততাৰ অন্ত নাই জিয়ৰী বোৱাৰীসকলৰ গাত বাইহাটা চাৰিআলিৰ বিষ্ণুপুৰ চুবুৰীৰ যুৱতীসকল ব্যস্ত হৈছে বিহুৰ পিঠা পনা তৈয়াৰ কৰাত প্ৰায় 2000 লাৰু পিঠা বনোৱাৰ লক্ষ্য এইসকল বোৱাৰী জিয়ৰীৰ এই খণ্ডত বাইহাটাৰ পৰা আমাৰ সাংবাদিক শ্ৰীমন্ত নাথ দাসৰ এক ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো গুড মৰ্নিং 18 ৰ পৰা হয় পদুলিমুখত হেপাহৰ ৰঙালী বিহুটি আৰু এতিয়া ব্যস্ত হৈ পৰিছে অসমৰ জিয়ৰী বোৱাৰী ডেকা গাভৰু সকলো কোনোৱে যদি বিহুৱান বনোৱাত ব্যস্ত কোনোৱে হয়তো পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে আৰু মই দেখুৱাম বাইহাটা চাৰিআলিৰ এটি দৃশ্য বাইহাটা চাৰিআলিৰ বিষ্ণুপুৰ চুবুৰীৰ যিসকল মহিলা আছে এই মহিলাসকলো তেওঁলোকে অনুষ্ঠিত কৰে যি বিষ্ণুপুৰ চুবুৰীত অনুষ্ঠিত কৰি আহিছে বহাগ বিহু বা ৰঙালী উৎসৱ সেই ৰঙালী উৎসৱত তেখেতসকলে এই যে বিষ্ণুপুৰ চুবুৰীৰ যিসকল মহিলা আছে এই মহিলাসকলে একগোট হৈ এনেদৰে তেওঁলোকে পিঠা পনা বনায় অকল যে মহিলাসকলে বনায় সেয়া নহয় এই বিষ্ণুপুৰ চুবুৰীৰ বোৱাৰী জীয়ৰী সকলো পিঠা পনাত বৰ্তমান ব্যস্ত হৈ পৰিছে মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব কিদৰে যি তেওঁলোকৰ চকুত ধোৱাই ধৰাৰ পিছতো কিন্তু কান্দি হলেও পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে এই দৃশ্য নিউজ 18 দৰ্শকৰ বাবে আমাৰ কেমেৰা সহযোগীয়ে ইতিমধ্যে বন্দী কৰি ৰাখিছে আৰু যিসকল জ্যেষ্ঠ মহিলা আছে তেখেতসকলে পিঠা পনা বনোৱাৰ লগতে লাৰু পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে আৰু এই সমগ্ৰ দৃশ্য যিহেতুকে নিউজ 18 দৰ্শকে দেখিবলৈ পাইছে এগৰাকী বাইদেউ আছে মই বাইদেউগৰাকীৰ মুখেৰে প্ৰথমে বিহুগীত এটি শুনিম মই নহয় আমাৰ নিউজ 18 দৰ্শকক শুনাব বিহুগীত এটি গাই শুনাব আৰু যদি পাৰে নাচি গালে বেছি ভাল হ'ব এইবাৰ বহাগত কামেৰে বহাগী ৰঙালী বহাগীয়তান এইবাৰ বহাগত যাওঁ দে বহাগীয় অহাবাৰ বহাগত পাম সকলা টেঙাটি অকলে নেখাবি ঐ আমাকো এচকল দিবি বিহু মাৰিবলৈ অকলে নেযাবি ঐ আমাকো লগতে নিবি এইদৰে তেখেতসকলে বিহুৰ বাবে যি পিঠা পনা বনাই আছে সেই পিঠা পনা বনোৱাৰ মাজতে তেখেতসকলে এফাকি বিহু গীত গোৱাৰ লগতে এফাকি নাচিও দেখুৱাইছে আৰু এই যে পিঠা পনা বনাইছে তেখেতসকলে যি ৰঙালী বিহু উদযাপন কৰিব এই ৰঙালী বিহুলৈ আমন্ত্ৰিত যিসকল অতিথি আহিব সেই অতিথিসকলক তেখেতসকলে নিজ হাতেৰে বনোৱা পিঠা পনাৰে আপ্যায়ন কৰিব বুলি আমাৰ আগত ব্যক্ত কৰিছে মোৰ ওচৰত কেইগৰাকীমান যুৱতী আছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম